নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম এইকেইদিন ইউটিউবত চৰ্চাত থকা আসামিজ মানুহ দু এটা দি আগাল চিন্তাই বাদ দি দিলা জানিবে লাগে তো পইচা 7টা জানাৰ মৰিম ভিডিও দে কৰিছিল তাৰ এই কিবা কিবা ৰোজ কৰাৰ ওপৰত কৈছিলে। দে নমস্কাৰ জিন্দু পাইছি নলবাৰী চলি বিদ্যুৎ কলিতা দক সুমন সঞ্জীৱ বাৰু যাওক। এই আমি এই কিবা ৰোজ কৰাৰ ওপৰত ইউটিউবটো খুলিব নোৱাৰা বাপা অলিম্পিকা আৰু অসমত দেখাই দি ভৰ্তি হৈছে হেন্দালে আছি বাপা। বন্ধুসকল, আচলতে আসামিজ দেখাই অলিম্পিকাৰ ওপৰত এটা ৰুজ বনাইছিল যে অলিম্পিকা দেখা নে কি আছিল নাম ইমান মনত ৰাখিব আৰু ইচ্ছা নাই ইচ্ছা নাই মনত ৰাখিব, কাৰণ ইমান নকৰো। তেহেঁতে এটা ৰুমৰ এটা নৃত্য কৰিছিল এটা যি অসমত দেখা ৰোজ কৰিছে আচলতে কৰিব লগা ৰোজে নহয়। এইটো তাই ইমান ধুনীয়াকে মেখেলাদাৰ পিন্ধি পেলাই তাই বোলে অফ ক্লাছত কৈছো কমতে অফ ক্লাছত কৈছে দেই, মই ভিডিঅ' দিলে চব চাইছো। তাই বোলে অফ ক্লাছত কৈছি অফ ক্লাছত কৰিব পেলাই তোৰ কি আহি যায় বাবা, তোৰ নিজৰটো নিজে কৰি থাক হয় না। তাই ইমান ধুনীয়া ভিডিঅ' এটা বনাইছিল নহয়, টিকটকত দিছি কিবা দেখ টিকটকত দেখ কবাত দেখ য'ত দেখ দেখ তাই ইমান ভাল। তাই তোৰ কিবা মাৰ্জিত কাপোৰ পিন্ধি আছে, তাইতো জাতা কাপোৰ পিন্ধি পেলাই কৰা নাই। ৰোজ কৰিব পাৰি যদি জাতা কাপোৰ পিন্ধি হয় নে নহয়, তাইতো জাতা কাপোৰটো পিন্ধি থকা নাই, ইমান সুন্দৰ মেখেলা দেখা মতে চাদৰ মেখেলা পিন্ধিছে মাৰ্জিত সাজপাৰ অসমীয়াৰ। আচলতে চাদৰ মেখেলা যে অসমীয়া নাৰীক শুৱনি কৰে চাদৰ মেখেলা তেহেঁতে চাদৰ মেখেলা পিন্ধি নৃত্য কৰিছে। ক'ব লাগে ৰোজ বনাব লগা নহয়, একোৱেই নহয়, ৰোজ কৰি পেলাই কথাই নাই। কিয় বনালে এইটো আমি সেইটো বুজি নাপালো, এইটো অসমবাসীয়ে বুজি নাপাব মই ভাবো। নাই কাৱে বুজি পোৱা নাই, সিও বুজি পোৱা নাই কাৱে বুজি পোৱা নাই আচলতে ৰোজ কিয় কৰিছে। তাৰপিছত কি হল, ই যে এইগিলা জাতা ৰোজ কৰিছে, কিন্তু অলিম্পিকাৰ দূৰে বুলিছে দে সমানে বুলিছে। মই কবা গেলে দূৰে, কাৰণ কি জানা অলিম্পিকা যিটো ভিডিঅ' বনছি বাপৰে বাপ কবা নৰো যি ভাষা ইউজ কৰিছে। আমাৰ ইউটিউব চেনেলটো সেনান ভাষা কয় আমাৰ কোৱাটো বাদে একদম মানে হেৰি নহয় একদম হয় না। সেনান ভাষা ইমান বেয়া ভাষা কবা নামিছিল। এটা কথা যে আসামিজ দেখাই ভুল এটা কৰিলে বাৰু ৰোজ এটা কৰিলে বাৰু ৰোজ কৰিলে মোৰ ওপৰত কোনোবাই কিবা এটা অভিযোগ মিছা অভিযোগ দিলে মোৰো খং উঠিব, মই গালি পাৰিম। সেইটো বেলেগ কথা, গালি পাৰিব পাৰে কিন্তু গালিৰো মাৰ্জিত থাকিব লাগে হয়নে নহয়। দুৱা আকাশখন জিলিয়াৰে বুলি শুনছো, যোৰহাটৰে বুলি শুনছো। দুৰে কিবা ব্যক্তিগত কিবা যদি খং চং থাকে ঘৰত যাই পেলাই পাতি মাক্সা কৰা ক'ব লগা নাই। এই ইউটিউব চেনেল এটা সিদিনাখানে আমাৰ মায়ে চাই পেলাই কৈছি এই আপিটো ইমান অভদ্ৰ না, ইমান জাতা গালি বেছি। এবাৰ বেয়া কথা আছে, ভণ্টি আছে ভণ্টি চাইছি। আৰে এতিয়া অলিম্পিকাই আমাৰ ওপৰত ৰোজ কৰি ক'ব পাৰে তোমাৰ ভণ্টি আৰু মাক চাবলৈ নিদিবা। আৰে চাবলৈ নিদিবা কেনেকৈ নিদিম চাবলৈ, ইউটিউবডালত আহি আছে ওপৰত তোমাৰ ভিডিঅ'টো, সেইকাৰণে চাবলৈ দিছো গম পাইছা। আৰু শেষৰ পিনে যে ইমান বেয়া গালি পাৰিবা আমি নাজানো নহয়, একদম এইটোৱে কথা। গতিকে জাতা গালি নাপাবি বাবা, ইউটিউব চেনেল হয় এইটো চবেই চাই। আৰু ইউটিউব এখন এনেকুৱা জগত এতিয়া যে এতিয়া এটা ভিডিঅ' এডিট দিলে লাখ মানুহ আছে, কাৰণ সকলোৰে এটা জিঅ' মোবাইল আছে আজিকালি। আৰু যদি ইচ্ছেই আছিল আসামিজ ডেকা তো কৈছিল অসমত ডেকা তাক কমেণ্টটো আকলাকে গালি দি বেয়া নাপাওঁ নহয় আমি, সেইটো বেলেগ কথা। ভিডিঅ' বনাব নালাগে ইমান অশ্লীল এজন নাৰী হিচাপে। আচলতে আমি নাৰী হিচাপে নাৰী জাতিকে আমি সকলোৱে নাৰী জাতিক সন্মান কৰো, কিন্তু এই ভিডিঅ'টো দেখাৰ পিছত নাৰী জাতিক সন্মান কৰিবলৈ ইচ্ছা যাব সন্মান কৰিব জানো কোনোবাই যে এগৰাকী নাৰীৰ মুখত এনেকুৱা শব্দ শুভা পাই যায়। নিজৰ কথাটো ভাবা নাই, ফেমাছ হোৱাটো ভাবছি পাই, খালি ফেমাছ লাগে সেইকাৰণে তাতে কমেণ্ট মই পঢ়িছো বহুতে বেয়া বেয়াকে কৈছো, কব ছাবস্ক্ৰাইবো কমছি পাই অলিম্পিকা আপোনাৰ ছাবস্ক্ৰাইব কমান এইগিলা জাতা কথা ভাবিছে যে এনেকুৱা অশ্লীল শব্দ প্ৰয়োগ কৰিলে তেওঁ ফেমাছ দিব ছাবস্ক্ৰাইবাৰ হ'ব, বেয়া কথা। মোৰ মতে এইটো ভুল, বেয়া কথা কমিব আমাৰ এইগিলাখান। বিশেষকৈ বেলেগৰ কথা নকওঁ, মই আপোনাৰ ভিডিঅ' সদায় চাইছিলো, কিন্তু সেইদিনাৰ পৰা আসামিজ ডেকা আপোনাৰ ভিডিঅ' আপুনি কিন্তু ভাল কথা কৈছিল। আগৰ যোনকেইটা কিছুমান গান আৰু নকৰিব লগাও কিছুমান কৰিছিল ৰ'ব আপুনি যি ৰোজডালে এই টিকটকৰ অসমত দেখা চলি এটাৰ ওপৰত কৰিছে, সি কৈছে মই অসমক ৰিপ্ৰেজেণ্ট কৰিছো আৰু কৰিব পাৰে
কি ডাঙৰ কৰিছে আপুনি যাতা কৰি আছে কোনোবা টিকটক ভাল পাইছে টিকটক কৰিছে ইউটিউব ভাল পাইছে ইউটিউব কৰিছে আপনি যে ইন্টারভিউ কি ডাল করছে কিংগুড়াল করছে কি কৰিছে আপোনাৰ ইউটিউবত তো অশ্লীল শব্দ ব্লগ কৰে আপুনিও তো থাম্বনেল বিগত বেয়া বেয়া পিকচাৰ দিয়ে কিন্তু ভিডিওটোত আমি চাই সোমাই চাওক সেই গীতটোত সেইটো বেয়া পিকচাৰ নাই থাম্বনেল বিগত একদম বেয়া পিকচাৰ আছে কিয় কৰে আপুনি সেইটো কিয় কৰে এগুলা এটা গানত কাম নাই আৰু সাবস্ক্রাইব লাগে কবি ভাল কইলবি যে মোক সাবস্ক্রাইব লাগে ইমানটা সাবস্ক্রাইব মান হলি মই ভাল পাও নহলি মই কথা বয়া বয়া কথা কম আৰু ভিডিওটোৰ ওপৰত লিখি দিবি যে তোৰ ভিডিওত বয়া কথা আছে তোৰ বয়া কথা কাও নাচ কই কৈ দিবি আৰু এটা কথা ভিডিওত যিমানখিনি বেয়া দিক থাকে সিমানখিনি দিয়ক তাৰপৰা বেছিকে কিয় দিয়ে ভিডিওটোত আছে বেলেগ থাম্বনেল বিখন দিব বেলেগৰ পৰা আনি সেইটো যাতা কৰিব এগলা ইউটিউব তে নকৰিব নিজৰ কিনি লৈছি বুলি ভাবিছে এটো নিজৰ নেকি লতৰ সুগ্ৰে মলে মলে নকৰিব আপুনি যাতা নকৰি বেয়া কথা আছে ইউটিউব বনাইছি আৰু অলিম্পিকা এইটো কি কম আছলতে নাৰী যেটো কলম আপনি বহুত বেয়া কাম কৰিছে ইমান বেয়া কথা কবা নাগিছিল বহুত বুলিছে আপোনাৰ ইউটিউব জগত ডাঙৰ বেয়া গালি এটা হেনাই কথাটো আমাৰ মুখটো বাদেই দিয়া আমাৰ ওচৰে পাজৰে বেপাৰ নহয় আৰু কাজিয়া লাগিলো মাৰামাৰি লাগিলো হেনাই কথা বেপাৰ নহয় ইমান বেয়া কথা ছোৱালীৰ মুখত আছলতে ভাল প্ৰেজেন্ট কৰিছে কিন্তু জোৰাত আমি কিন্তু নলবাৰী আৱাজ বেয়া গালি কৰিব পাই আমার নলবাৰী বহুত ইউটিউব চ্যানেল আছে কোনটো ইমান বেয়া গালি বা কবচোন কোনটো মানে আমি আর আগৰ এটা আমার ইউটিউব চ্যানেল আছে ফানি বয়েজ বুলি আমার আপনার আছে বোধহয় 10-20টা মান ভিডিও দিছে তার জন্য নকৰলো আমি চাবচোন উম্মত বেয়া গালি আছে না নাই এটা ইমান বেয়া গালি তার দৰ্শকসকলক আমি এটা ক্ষমা বিচাৰিছো যে আমি ভিডিওটো দেখুৱাব নোৱাৰলো আমি অলিম্পিকাৰ ভিডিও নৰো আপোনাৰ আছে নোৱাৰো আমি যি ভিডিও বনাইছো যি ভিডিও দেখাইছে আমি আসলে লাষ্ট আমাৰ চেনেলত দিব লাগিব আমাৰ চেনেল সেইবোৰ নিদিব আপোনালোকে চাই ল'ব তেহেঁতৰ চেনেলত গৈ আসলে ভিডিওটো কমেন্টও কৰিব আৰু হব তাতটো যি কৰে কৰিব আমাৰটো কিন্তু আমাৰ চেনেলত সেইটো দেখুৱাব নোৱাৰলো তাৰ বাবে ক্ষমা বিচাৰিছো আমি এনা ভিডিও আৰু বনাম যদি কোনোবা বেয়া কথাৰ ওপৰত কৰে আমি ভালটো দেখাই দিম ভালটো পথত যাক আমি যত বিচৰো এইকাৰণে বনাম বস আমি বনাই দিম বনাই আছো বনাই থাকিম আৰু বনাই থাকিব লাগিব আৰু দুজনকে এটা কথা আসামিজ কয় যে আপোনাৰ ভিডিও রোজ কৰাত আমি আপত্তি নাই রোজ কৰিব লাগাত কৰক কিন্তু জাতা রোজ নকৰিব যোনটো রোজ কৰিব লাগে সেইটোত কৰক কিন্তু কৰিব নালাগে নকৰিব অলিম্পিকাৰ আচলতে এইটো কোনো ধৰণৰ রোজ কৰিব লগা ভিডিও নহয় আৰু তালিকাৰ আপোনাৰ কাৰণে তাই এগলাখান হেৰি পাইছি আপোনাৰ কাৰণে ছোৱালী তাই কিন্তু এনে ভাল মই তাই ভিডিও গিলা আগতে কবিতা জুবিতা কিবা ভাল বনাই কিন্তু তাই আর আপনারও মই বেয়া নাপাও আগৰ কিছুমান কিন্তু নকৰবে লাগে কিছুমান অলিম্পিকাও আমি কওঁ যে কাম নাই যে নকৰবো 15 দিনৰ মূৰত এটা ভিডিও বনবো ডেইলি এটা ভিডিও বনবা দিয়া নাই নহয় যাতা কৰি পেলাই লগতে অলিম্পিকাও এইটো কৈছে যে আপুনি গালি পাৰিছে আপোনাক কোনোবাই এটা মিছা অভিযোগ দিছে তাৰ বাবে গালি পাৰিব পাৰে আপুনি কিবা ক'ব পাৰে যি কয় কওক কিন্তু এনেকুৱা ইউটিউব জগত এখন ইমান ডাঙৰ জগত এখনত এনেকুৱা অশ্লীল শব্দ নকব আপুনি কিবা খং আছে তাক ডাইৰেক্ট গালি পাৰক এনেকুৱা নকৰিব নেক্সট টাইম আচল বস্তুটো আহিছে আমার ভিডিওর এত বস্তু সদায় দেখো দক কিন্তু আপনার চাবলে নাপারিব কো ভিডিওটো কো করবো লাইক করবো কমেন্ট করবো শেয়ার করবো কিন্তু চাবো কত নকরলে কিন্তু কথা বেয়া হবো কিন্তু আমি নলবাড়ি হয় নলবাড়ি